আচলতে মোৰ ডাইনিং নাই। আমি বিচনা মাটি য'তে পাৰোঁ তাতে ভাত খাওঁ। নমস্কাৰ, পুনৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ ভাত সাজত লৈছোঁ দাইল, ৰঙালাও আলু ভাজা, তিতা কেৰেলা আলু ভাজা আৰু লগত দুটা কণী। এতিয়া মই খাম। ৰঙালাও আলু ভাজা লগত চয়াবিনো আছে, বেছি নাই, এপিচ দুপিচ এনে। তিতা কেৰেলা আলু ভাজা আপোনালোকে মোৰ খোৱা ভিডিঅ'বিলাক চাই কেনেকুৱা পাই জনাবচোন। যদি ভাল লাগে ভিডিঅ'বিলাক চাই, যদি ভাল পায় লাইক এটা কৰি দিব। কোনোবাই আকৌ ক'ব পাৰে বিচনাত লৈ ভাত খাই নাই। আচলতে মোৰ ডাইনিং নাই। আমি বিচনা মাটি য'তে পাৰোঁ তাতে ভাত খাওঁ। ডাইনিং কিনিবলৈ সক্ষম নাই মোৰ বৰ্তমান। যেতিয়া সক্ষম হ'ব তেতিয়া ডাইনিঙত ভাত খাই ভিডিঅ' বনাম দেই। আমি এনেকৈ ভাত খাই বহুত সুখী, বহুত সুখত আছোঁ। মোৰ ভাত খোৱা হৈ গ'ল। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। চাই থাকিব। আজিলৈ বাই বাই।